নমস্কাৰ এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পাইপলাইন ডিভিজনত 537টা এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, ৰিক্ৰুটমেণ্টৰ বাবে কিমান এলিজিবিলিটি লাগিব, মাৰ্কছ কিমান লাগিব, চেলাৰী পাৰ্মানেণ্ট কেতিয়া হ'ব, সকলোখিনি ইয়াত আলোচনা কৰিম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অইল ইণ্ডিয়া লিমিটেডে 537টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰে 16টা বঙাইগাঁৱত আছে পদ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 29 আগষ্ট আৰু লাষ্ট ডেট হৈছে 18 ছেপ্টেম্বৰ 2025। পোষ্টৰ ডিটেইলছ হৈছে এপ্ৰেণ্টাইজ, টোটেল 537টা। ইয়াৰে 16টা বঙাইগাঁৱত আছে। এই এপ্ৰেণ্টাইজৰ কোৰ্চটো টেনিউৰ হৈছে 12 মাহ। ইয়াত আপোনালোকে এজ পাৰ ষ্টিপেণ্ড ৰুল মতে 1992 মতে আপোনালোকে চেলাৰী দৰমহা পাব। ইয়াৰে ট্ৰেডকেইটা হৈছে টেকনিকেল এপ্ৰেণ্টাইজ, মেকানিকেল, ইলেক্ট্ৰিকেল এপ্ৰেণ্টাইজ হয়। তাৰপিছত টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ হয়। ট্ৰেড এপ্ৰেণ্টাইজত একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেচাৰ্ছ এপ্ৰেণ্টাইজেছ, ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মিনিমাম 18 years হ'ব লাগিব আৰু মেক্সিমাম 24 years। এই চিলেকশ্যন প্ৰদান কৰা হৈছে SC ST 5 বছৰ, OBC MOBC 3 বছৰ, PWBD 10 বছৰ, PWBD OBC NCL 13 বছৰ আৰু PWBD SC ST 15 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল হবে, ডিপ্ল'মা ইন মেকানিকেল অটোমোবাইল ইঞ্জিনিয়াৰিং। টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিক হবে, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। টেকনিচিয়ান এপ্ৰেণ্টিছ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন হবে, ডিপ্ল'মা ইন ENC ETC ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' কমিউনিকেশ্যন বা ইনষ্ট্ৰুমেণ্টেশ্যনৰ ৰিলেটেড ডিচিপ্লিনত হ'লেও হ'ব। ট্ৰেড এপ্ৰেণ্টাইজ আৰু এছিষ্টেণ্ট HR বাবে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন বিচাৰিছে। ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্টৰ বাবে বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ বিচাৰিছে। ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেচাৰ্ছৰ বাবে 12 পাছ বিচাৰিছে, বাট কিন্তু গ্ৰেজুৱেট হ'ব নোৱাৰিব। ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ বাবে স্কিল চাৰ্টিফিকেট হোল্ডাৰ 12 পাছ প্লাছ স্কিল চাৰ্টিফিকেট হ'ব লাগিব, যিখন NSQF ৰিকগনাইজ কৰা হ'ব লাগিব। কিটো আপোনালোকে এপ্লাই কৰিব। যিসকল কেনে ইণ্টাৰেষ্টেড হয় তেখেতলোকে প্ৰথমে ট্ৰেড এপ্ৰেণ্টিছ DO ফ্ৰেচাৰ্ছ স্কিল চাৰ্টিফিকেট হ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব, নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু টেকনিচিয়ান যিসকল হয় তেখেতলোকে ট্ৰেড এপ্ৰেণ্টাইছ HR একাউণ্টেণ্ট হবে, এইটো লিংকত গৈ ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমে লগ ইন ছেকশ্যনত যাব। এইটো হৈছে স্কিল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট। ইয়াত দিছে লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকে যিহেতু কেণ্ডিডেট হয়, কেণ্ডিডেট হিচাপে ইয়াত আপোনালোকে যাব, ইয়াত ৰেজিষ্টাৰ এজ এ কেণ্ডিডেট। যদি লগ ইন কৰা আছে ইমেইল ID ডাইৰেক্ট লগ ইন কৰিব পাৰিব। ৰেজিষ্টাৰ ইয়াত মোবাইল নাম্বাৰ, ইমেইল, কনফাৰ্ম ইমেইল এইখিনি দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। এইটো কেপচাটো দিবলৈ নাপাহৰিব। তাৰপিছত লগ ইন ইয়াৰ তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপুনি এখন চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেটখন আপোনালোকে এই যিটো আপোনাৰ অইল ইণ্ডিয়া তাত আপলোড কৰিব লাগিব। আপোনালোকে ইয়াৰ পৰা চাৰ্টিফিকেট দুখন স্কিল চাৰ্টিফিকেট ডাউনলোড কৰিব। তাৰপিছত ভিজিট কৰিব IOCL পাইপলাইন ডিভিজনৰ এইটো পৰ্টেল PLAWS.indianoilpipelines.in-ত। তাত গৈ ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যাব। ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত যাব। তাৰ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব। নিজৰ পাৰ্চনেল ডিটেইলছ, নাম, আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, বেংক পাছবুক দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা পাছপৰ্টৰ এটা ID পাব, সেইটো দি লগ ইন কৰিব। লগ ইন কৰি সকলো ডিটেইলছখিনি ফিল কৰিব, পাৰ্চনেল এডুকেশ্যনেল। তাৰপিছত তাত আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰ PDF বনাই আপলোড কৰিব। লগতে পাছপৰ্ট সাইজ ফটোগ্ৰাফৰ ছিগনেচাৰ আপলোড কৰিব।
সেইখিনি আপলোড কৰাৰ পিছত ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব ৰেফাৰেঞ্চ আইডিটো লগত ৰাখি থ'ব ফিউচাৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰিব এই ৰেফাৰেঞ্চ আইডিটো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট আছে 29 আগষ্ট 2025 আৰু ইয়াৰ লাষ্ট ডেট আছে 18 ছেপ্টেম্বৰ 2025 এইটো হৈছে অফিচিয়েল ৱেবছাইটটো আপোনালোকে ইয়াৰ তললৈ আহিব তললৈ আহি দেখিছেনে ক্লিক হিয়াৰ ফৰ এক্টিভ অপেনিংছ ইয়াত যাব এইটো দেখিছে এপাৰেণ্টাইজৰ গোটেই নপঠিক পষ্টটো ওলাইছে ইয়াত ক্লিক কৰিব ক্লিক কৰি ইয়াত আই হেভ আণ্ডাৰষ্টুড আই এবভ নটিছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিছে এংগেজিং অফ এপাৰেণ্টাইজ ইন পাইপলাইন ডিভিজন আণ্ডাৰ দ্য এপাৰেণ্টাইজ এক্ট 1961 বুলি আহিছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে দেখিছেনে যদি আপুনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে ৰেজিষ্টাৰ নাম্বাৰ পাছৱৰ্ডটো দি ডেট অফ বাৰ্থটো দি আৰু ইয়াত কেপচাটো দি চাইন ইন কৰি দিব যদি নাই কৰা এতিয়ালৈকে ইয়াৰ ৰেজিষ্টাৰ নাওত যাব এইটো অফিচিয়েল ৱেবছাইট যিহেতু বহুত বাগ হয় আপোনালোকে বহুতবাৰ ট্ৰাই কৰিব লাগিব আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি পেলাই মই কোৱা ষ্টেপখিনি ফ'ল' কৰিলে আপোনালোকে ইয়াত কৰি যাব পাৰিব গোটেইখিনি বা আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰি থৈছে বা পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহ'লে এই ফৰগেট পাছৱৰ্ডত যায় ক্লিক কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ডটো দিব পাৰিব যদি মনত আছে বা পাহৰিছে পাছৱৰ্ডটো অলপ স্পেচিফিকেশ্যন লিখি দিলেও হ'ব ইয়াত ইমানখিনি আছিলে IOCL পাইপলাইন ডিভিজনত মুকলি হোৱা 537টাৰ এপ্ৰেণ্টিছ পদৰ ডিটেইল ডিছকাশ্যন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ